Hello guys, welcome back to my YouTube channel. আৰু আজি হৈছে উৰুকাৰ পিছৰটো দিন। তো এতিয়া বৰ্তমান মই ঘৰত বসিছো আৰু মানে মাৰ ঘৰত। তো পিছফালৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু আজি আমাৰ ঘৰত খানা আছে মানে আমাৰ ঘৰৰ পৰিয়ালটো আজি ভাত খাবলৈ মাতিছে এনেকৈ গোটেইবিলাকে বিহু বুলি গোটেইকেইটা একেলগে খাম আৰু তো খানাৰ আয়োজন হৈ আছে। আজি খানাৰ মানে সৰু সুৰা ব্লগ এটা দিম আৰু আপোনালোকে চাব। আমাৰ আহোঁতে 12টা বাজিল আৰু আহিয়ে দেখিছো ইয়া খুৰীয়ে হাঁহৰ মাংস বনাই আছে। হাঁহৰ লগত এইয়া টেঙা বনাবনে কি কৰ তই? এইফালে আমাৰ মহা আঙুলিটো কেনেকুৱা লাগে নাই এই যদি আমাৰ নতুন হ'বলগীয়া কইনা আমাৰ কইনা নহয় আৰু আমাৰ বা মাছ বাছা মানুহটো মেইন মাৰাতকে এইটো আমাৰ বিহু স্পেশাল এইটো এটা আৰু এটা আছে ৰব ৰাইজ দেখাই দিও আমাৰ গাঁৱৰ পুখুৰীৰ লোকেল মাছ দে অনগলে এই দুটা আজি আমাৰ খানা একদম মজবুত। ইফালে মাছ বাছি আছে আৰু ইফালে দাদা আৰু দেউতাই মাছ মাৰি আছে। মাৰি থাকিব নেকি দুটাই দুটা বাজিলি আৰু কি লগা ভিডিঅ' কৰি আছো কিন্তু মই আপিলাইছে মাছ আপিলাইছে মহা হাত দিব নিদিবা কিন্তু খুৰীমা মহা হাত দিব লাগিলে ময়ে বনাইছো ক'বা না কেইটো মহাৰ খুৰীৰ হাত কেতিয়া আহিব হা খুৰীৰ হাত কেতিয়া আহিব কৈছো পুৰা হাঁহ মাংস নিশ্চয় আছে। নতুন কইনা ইমান দম দমে নাপায় বিয়া আহি আছে ফাগুনত। এইফালে মাহীয়ে লোকেল মুৰ্গী বনাই আছে আৰু অকলে পুৰা শান্তিমতে বনাই আছে। পিছফালে মাছটোৰ নাম কি কোৱা জানা যদি? মাছৰ নাম পৰি দেখা আৰু কিবা কি কৰিব লাগে? চৰিয়া এইখিনি এইটো কাটি লওক একেবাৰে মাছ কাটা ব্লগ বনাব এইয়া মাছৰ ডিমা মাছৰ তেলখিনি তেজখিনি সেইফালে কৰ্দৈটেঙা বনাই আছে। কৰ্দৈটেঙাটো বহুতে ভাল পায়, মই ভাল নাপাওঁ আৰু এইফালে পোৱালি কেইটামান গোট খাইছে মানে মেজি জ্বলোৱাৰ পিছত সিহঁতৰ খেল পাতিছিলে তাৰে প্ৰাইজখিনি এতিয়া দি আছে মানে ইয়াতে। আৰু এইফালে এতিয়া মাছৰ ডিমা বনাই আছে, মোৰ পুৰা ফেভৰেট হয়। আৰু এইফালে লোকেল মুৰ্গীটো অকণমান সিজিব বাকী থাকিল মানে তো আকৌ এবাৰ ইয়াতে সিজোৱা হৈছে আৰু এইফালে এতিয়া আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিওঁ বুলি ভাবিছোঁ। চাওকচোন ইমান ধুনীয়া পথাৰ মানে ঘৰৰ লগতে বহুত ভাল লাগে। এইফালে পথাৰ আছে আৰু পুৰা আৰু ঘৰৰ লগৰে এইখিনি মাটি এইখিনিতে অকণমান আমাৰো আছে বাৰু। আৰু সেইফালে হ'ল মেইন ৰাস্তা মানে গাড়ীবিলাক দেখা পায়। আৰু এতিয়া আমাৰ খানা হৈ গ'ল ৰেডি আৰু এতিয়া এই ভাইটি ভণ্টিহঁতক মানে পোৱালিকেইটাক দিয়া হৈছে আগতে।
এতিয়া ময়ো ভাত খাই লওঁ আৰু ঘৰৰ সকলোৱে মিলি ভাত এসাঁজ খালোঁ। বহুত ভাল লাগিলে আজিৰ দিনটো। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।